মানুহৰ নিচিনা চেহেৰা হ'লেই মানুহ হোৱা নাযায়। মানুহ হ'বলৈ হ'লে প্ৰথমে মনুষ্যত্ব অৰ্জন কৰিব লাগে। হাতত ধৰিলে গোটেই জীৱনৰ কাৰণে ধৰিব, কাৰণ মানুহটোৰ লগত জীৱন পাৰ কৰিব লাগিব, ৰাস্তা নহয়। টকাৰে সকলো কিনিব পাৰি, কিন্তু ভালপোৱা কিনিব নোৱাৰি। হেৰাই গ'লে সকলো ঘূৰাই পোৱা যায়, কিন্তু বিশ্বাস ঘূৰাই পোৱা নাযায়। যিবোৰ ছোৱালীয়ে কথাই কথাই খং দেখুৱাই চাব, এসময়ত সিহঁতেই লক্ষ্মী বোৱাৰী হয়। তোমাৰ উন্নতিত যিসকলে হিংসা কৰে, বিচাৰি চোৱা, বেছিভাগে তোমাৰ চিনাকি। ভাল মানুহক কোনেও ভাল নাপায়, ব্যৱহাৰ কৰাৰ চেষ্টা কৰে। কিছুমান দূৰত্বই ভালপোৱা বঢ়ায়, আৰু কিছুমান দূৰত্বই ভালপোৱা হেৰুৱায়। যাৰ মনত মায়া বেছি, তাৰ জীৱনত কষ্টও বেছি। কোনোবাই যদি হিংসা কৰে, কৰিব দিয়া। মনত ৰাখিবা, হিংসা সেইসকলে কৰে, যিসকলৰ যোগ্যতা কম। শক্তিশালীটো সিয়ে, যিয়ে খঙৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। বিশ্বাস কৰাটো ভুল নহয়, বিশ্বাস লৈ খেলা কৰাটোহে ভয়। মানুহৰ মুখ হ'ল পৃথিৱীৰ একমাত্ৰ ঠাই, য'ত বিষ আৰু অমৃত একেলগে বাস কৰে। কিছুমান মানুহ হাৰি নাযায়, তাক পৰিস্থিতিয়ে হেৰুৱাই দিয়ে। কাৰোবাৰ বেয়া সময় আহিলে আঘাত নিদিবা, পাৰিলে সহায় কৰা, কাৰণ বেয়া সময় তোমাৰো এদিন আহিব পাৰে। যিয়ে খং কৰিব জানে, সি ভাল পাবও জানে। সময়ৰ মূল্য বুজা যায়, পৰীক্ষাৰ শেষ 10 মিনিটৰ আগত। সম্পৰ্ক দুজন মানুহৰ ইচ্ছাত তৈয়াৰী হ'লেও ভঙাৰ সময়ত এজনৰ সিদ্ধান্ত লয়, আৰু আন এজনে মানি ল'বলৈ বাধ্য হয়। কিছুমান ভুলে মানুহক বহুত কিবা শিকাই দিয়ে। কিছুমান কষ্টই মানুহক পাথৰ বনাই দিয়ে। কিছুমান অভিমানে মানুহক পথ কৰি দিয়ে, আৰু কিছুমান বাস্তৱতে মানুহক বহুত সলনি কৰি দিয়ে। মাজে মাজে ভাবো, চেহেৰা বেয়া নে কপাল বেয়া। কষ্টৰ ভাষা মাথো চকুৰ পানীয়ে নহয়, কেতিয়াবা মিঠা এটা হাঁহিৰ মাজতে কষ্ট লুকাই থাকে। হৃদয়টোক সাগৰৰ নিচিনা কৰা, নদী নিজেই গুচি আহিব তোমাৰ সৈতে মিহলি হোৱাৰ কাৰণে। সেইজনী ছোৱালীৰ ভালপোৱাই সকলোতকৈ সঁচা আৰু পবিত্ৰ হয়, যিজনী ছোৱালীয়ে তাৰ ভালপোৱা মানুহটোক সন্দেহ কৰে, কাৰণ তাই ভালপোৱা মানুহটোক হেৰুৱাব নোখোজে। সন্তানক উপহাৰ নিদিলে সি হয়তো কিছু সময় কান্দিব, কিন্তু সংস্কাৰ নিদিলে গোটেই জীৱন কান্দিব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। চাই ভাল পালে এটা লাইক কৰি দিব, আৰু নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।